আজিৰ কাহিনীটোৰ শিৰোনাম হৈছে পৰশুমানী। এখন সুন্দৰ গাঁৱলীয়া ঘৰ, আহল বহল, আগচোতাল পাছচোতাল। আগচোতালৰ কাষে কাষে যদি বিবিধ থলুৱা ফুলৰ গছ, পাছফালৰ বাৰীত আকৌ বিবিধ ফল মূলকে ধৰি শাক পাচলিৰ গছ। গোহালিত গৰু, পুখুৰীত মাছ, হাঁহ পাৰৰ উপস্থিতিয়ে সজীৱ কৰি ৰখা এটা পৰিৱেশ। তাৰোপৰি বছৰেকৰ 12 মাহে লাগি থকা তাঁতশালখনে যেন সোণাধে সুৱগা ৰচিছে। আগচোতালৰ এমূৰে পবনৰ পুলি মূৰ কৰি থকা সৰু অথচ সুন্দৰকৈ লেপি মচি থোৱা গোসাঁই ঘৰটো, তাৰ ঠিক সন্মুখতে তুলসীৰ ভেটিটো, য'ত বছৰৰ কেওটা মাহতে সন্ধ্যা চাকি জ্বলোৱা হয়। তাৰোপৰি আগচোতালেৰে এমূৰে একাষৰীয়াকৈ থকা 5টা প্ৰকাণ্ড ডাঙৰ ভঁৰালে ঘৰখনৰ আৰ্থিক অৱস্থাৰ নিদৰ্শন দাঙি ধৰি আছে যুগ যুগ ধৰি। সেইখন ঘৰৰে একমাত্ৰ বোৱাৰী হৈছে জোনালী। দেখাত যেনেকৈ চকুত লগা, ব্যৱহাৰ পাতিটো অতি অমায়িক। কাম কাজত যেন তাইক কোনেও পিছ পেলাবই নোৱাৰিব। তাঁতৰ শালতো এনে পাৰ্গত যে গাঁৱৰ জীয়ৰী বোৱাৰীৰ মুখে মুখে আজি জোনালীৰ নাম। মৃদুল শইকীয়া আৰু জুৰি শইকীয়াৰ এটা পুতেক, নাম তাৰ ৰাকেশ। 5জনীকৈ বায়েকৰ পিছত পেট মচা ল'ৰা সি। সেয়ে সৰুৰ পৰাই অতি আদৰ যত্নৰে সি লালিত পালিত হৈছে। জুৰি শইকীয়াৰ গিৰিয়েক মৃদুল শইকীয়া জীয়াই থাকোঁতে 5জনী ছোৱালীক বিয়া দিয়ে যদিও ল'ৰাৰ সংসাৰখন চোৱাৰ ভাগ্য নহ'ল তেওঁৰ। হঠাতে হোৱা জ্বৰটোত মানুহটো সিপৰি পালেগৈ। আচলতে ঘৰখনৰ প্ৰথম 3জনী ছোৱালী জুৰি নিজৰ ভাগৰ নহয়, সতিনীৰ পিনৰহে। কিন্তু যেতিয়া নিতুল শইকীয়াৰ ডাঙৰ গৰাকী ঘৈণীয়েকৰ মৃত্যু হয়, তেতিয়ালৈকে সি ছোৱালী 3জনীৰ মাথোঁ এজনীকহে বিয়া দিয়া হৈছিল। তাৰ পিছৰ 2জনীৰ বিয়া জুৰিয়ে মাহীমাক হিচাপে নহয়, মাক হিচাপে দিয়ে। আচলতে তেওঁলোক যদিও সম্বন্ধত সতিনী, একেজন মানুহৰে পত্নী আছিল, কিন্তু দুয়োজনীৰ মাজত বৰ মিলা প্ৰীতি আছিল। সেয়ে ঘৰখনত সদায় এক শান্তিৰ পৰিৱেশে বিৰাজ কৰিছিল। এনে পৰিৱেশতে বায়েকহঁতৰ পিছে পিছে ৰাকেশো ডাঙৰ হৈ আহে। সেই সময়ত ঘৰখনৰ ভাতৰ চৰুৰ পৰা আৰম্ভ কৰি খেতি খোলালৈকে সকলো কাম ভাগ কৰি লোৱা হৈছিল। সেয়ে কোনো অসুবিধা নোহোৱাকৈ ঘৰখন চালিত হৈ গৈছিল। আচলতে কামৰ এই ভাগ বতৰা জুৰিৰ শাহুৱেকে কৰি দিছিল। তাৰোপৰি সেইখন আছিল 5জনীকৈ ছোৱালী থকা ঘৰ। সেয়ে কামৰ বাবে মানুহৰ নাটনি হোৱা নাছিল কোনোদিনেই। তাৰোপৰি গাঁৱৰ 2-এগৰাকী দুখীয়া মহিলা মাত দিলেই আহিছিল। কিন্তু একাদিক্ৰমে জুৰিৰ শাহুৱেক, তাৰ পিছতে সতিনীয়ে আৰু শেষত গিৰিয়েকৰ মৃত্যু হোৱাত ঘৰখন প্ৰায় উদং হোৱা দি হয়। তাৰোপৰি ছোৱালীবোৰকো এজনী এজনী কৰি যেতিয়া একোখন ঘৰলৈ উলিয়াই দিয়া হয়, তেতিয়া ঘৰখনত মানুহ বুলিবলৈ থাকিল মাথোঁ 2টাহে, জুৰি আৰু তেওঁৰ পেটমোচা সন্তান ৰাকেশ। সেয়ে যেতিয়া উদং ঘৰখন পোহ কৰিবলৈ বুলি জুৰিয়ে পুতেক ৰাকেশৰ বাবে ছোৱালী বিচাৰিবলৈ লাগিল, এদিন ৰাকেশে নিজেই আহি মাকক ক'লেহি জোনালীৰ কথা। কিয়নো জোনালী আৰু ৰাকেশ বছৰ ধৰি দুয়োটাই দুয়োটাক ভাল পাই আহিছিল। তাতে জোনালীও একো প্ৰজাতিৰ ছোৱালী নাছিল। সেয়ে জুৰিয়ে কথাটো জনা মাত্ৰকেই 2জনমান আত্মীয় লগত লৈ ছোৱালী খুজিবলৈ বুলি জোনালীৰ ঘৰ গৈ পালেগৈ। অজস্ৰ মাটি সম্পত্তিৰ গৰাকী তথা স্বভাৱে চৰিত্ৰৰ ভাল ৰাকেশ যেন ল'ৰা এটাকনো এৰে কি বুলি। তাতে তাৰ ঘৰৰ পৰা স্বয়ং তাৰ মাকে যেতিয়া প্ৰস্তাৱ আগবঢ়াই, জোনালীৰ মাক দেউতাকৰ চিন্তা কৰিবলৈ আৰু একো নাথাকিল। গতিকে 6 মাহৰ ভিতৰতে ৰাকেশলৈ বুলি জোনালীক বিয়া দি উলিয়াই দিয়ে তেওঁলোকে। জোনালী বিয়া হৈ আহি নতুন ঘৰখনৰ সকলো কাম নিজৰ আয়ত্তলৈ আনে। জুৰিয়ে বোৱাৰীয়েকৰ গাত এনে লক্ষণ দেখি নিজেই তাইক সকলো বুজাই বঢ়াই এদিন ঘৰখনৰ মূল চাবিকাঠি হাতত গুজি দি কয়, এয়া ল, এতিয়াৰে পৰা এই ঘৰ বাৰী মাটি সকলো তোৰ। মই জানো তই পাৰিবি সকলো চম্ভালিবলৈ। কেতিয়াবা কিবা অসুবিধাত পৰিলে মোক কবি, ময়ো
শাহুৱে গৰকা বোৱাৰীয়ে আছিলোঁ। কিবা নহয় কিবা উপায় উলিয়াম, বুজিলে নহয়? হ'ব আই, আপুনি লগত আছে যেতিয়া মোৰো চিন্তা কমিল। মই আপুনি কোৱাৰ দৰে সকলো কৰি যাবলৈ চেষ্টা কৰিম। মাথো আশীৰ্বাদ কৰে যেন সদায়। এই বুলি উৰণিখন টানি জোনালীয়ে শাহুৱেকৰ চৰণ স্পৰ্শ কৰিলে। সেইদিন ধৰি জোনালীয়ে যেনেকৈ ঘৰখন ধৰিলে যে ইমান সুন্দৰকৈ এজনী মানুহে এনে এখন প্ৰকাণ্ড ঘৰ ধৰাটো সাধাৰণ কথা নাছিল। সকলোৱে একেমুখে তাইক লখিমী বোৱাৰী আখ্যা দি গ'ল। এনেকৈ 2টা বছৰ পাৰ হ'ল। দুটাকৈ বসন্ত আহিল আৰু গ'ল। কিন্তু জোনালীয়েহে কোনো নতুন খবৰ নিদিয়াত জুই চিন্তিত হৈ পৰিল। সেয়ে অকণো পলম নকৰি কিবা দায়-দোষ থাকি যাব পাৰে বুলি সন্ধাবলৈ তেওঁ গৈ চিধাই সেই জাগ্ৰত শিৱথানখন পালেগৈ, য'ত চাকি-বন্তি দি তেওঁ পুত্ৰ সন্তান লভিছিল। তাত থকা বাবাজনে সকলো শুনি বহু কিবা-কিবি দিহা পৰামৰ্শ আগবঢ়ায়। আহিবৰ সময়ত জুইয়ে গুৱাপানসহ মাননি আগবঢ়াই তেওঁৰ চৰণত দীঘল দি পৰে। ৰাকেশ আৰু জোনালীৰ মনলৈ হয়তো সন্তানৰ কথা অহাই নাছিল। মাকে আহি যেতিয়া সন্তান প্ৰাপ্তিৰ বাবে কৰিবলগীয়া সকলোবোৰ কৰ্ম দুয়োটাকে ভালকৈ বুজাই দিয়ে, তেতিয়াহে যেন তাহাঁতৰ গা লৰিল। তাৰ পিছতে দুয়োৰে অতি ভক্তিৰে মাকে কোৱাৰ দৰে সকলোবোৰ কৰ্ম কৰি যায় এটা এটাকৈ। এতিয়া জোনালী যিহেতু বিয়া হোৱা 2 বছৰেই হ'ল, তাই আৰু সেই উৰণীয়া মনৰ ছোৱালীজনী হৈ থকা নাই। এতিয়া তাই এজনী দায়িত্বশীল বোৱাৰী, যাৰ কাম তাঁতৰ শালৰ পৰা আৰম্ভ কৰি খেতি খোলালৈকে আছে। অৱশ্যে ৰাকেশ সেই আগৰ ৰাকেশ হৈ থকা নাই। বিয়া বাৰু পাতি ঘৰ সংসাৰ সকলোৰে দায়িত্ব তাৰো মূৰৰ ওপৰলৈ আহিল। আচলতে এই 2টা বছৰত ৰাকেশ আৰু জোনালীৰ দুয়োৰে জীৱনলৈ বহুত পৰিৱৰ্তন আহে। এনেই নকয় নহয়, গছ কাটিলেই মুৰা, বিয়া পাতিলেই বুঢ়া বুলি। ডেকাকালৰ নিচিনা জীৱন আৰু ক'তনো থাকে বিয়া পতাৰ পিছত। শিৱথানৰ বাবাজনৰ দিহাই সোনকালে ফল দেখুৱালে। জোনালীয়ে সুখবৰটো গৈ শাহুৱেকক দিলেগৈ। অৱশ্যে তেওঁ ইতিমধ্যে হিচাপ কৰিয়ে থৈছিল, গতিকে এতিয়া বুঢ়ীক আৰু পাই কোনে। বুঢ়ীৰ গা একেবাৰে 7খন-8খন হোৱা দি হ'ল। ইটোহে নকৰিবি, সিটোহে নাখাবি, এইবোৰ খাবি আদি অলেখ উপদেশেৰে তাইক ভৰাই পেলালে তেওঁ। তাৰোপৰি ভাতৰ চৰুত তেওঁ নিজে সোমাই ঘৰৰ কাম বনত সহায় কৰিবলৈ বুলি গাঁৱৰে আৰু 2জনী মহিলাও ল'লে নতুনকৈ। তেওঁ যে অকল জোনালীকহে নীতি নিয়মেৰে বান্ধি পেলালে এনে নহয়, ৰাকেশৰ ওপৰতো বহুত নিষেধাজ্ঞা লগোৱা হ'ল এইবাৰ। এনেকৈ শাহুৱেকৰ আলপৈচানত 5 মাহত ভৰি দিলে জোনালীয়ে। পঞ্চামৃতৰো ব্যৱস্থা কৰা হ'ল ইতিমধ্যে। মাথো মাজে সময়ে তেওঁ নিজে কেঁচুৱা পোৱা দিনবোৰৰ কথা কয় আজিকালি জোনালীৰ আগত। আচলতে সতিনী বায়েক নথকা হ'লে তেওঁ যেন 3টা সন্তান জন্ম দিবই নোৱাৰিলেহেঁতেন। তেওঁৰ কথা শুনি জোনালীয়েও ভাবে, সতিনী ভাল হ'লে কিমান সকাহ, অথচ বেয়া হ'লে সকলো শেষ। জোনালী, তোক কথা এটা ক'বলৈ আছিল মোৰ। এদিন বাহিৰৰ পৰা আহি ৰাকেশে জোনালীক ক'লে। জোনালীয়েও 7 মহীয়া গাটো যেনে তেনে লৰাই বহি ল'লে। কিনো ক'বলৈ আছে গিৰিয়েকৰ তাইক তাকে শুনিবলৈ বুলি। আজি তহঁতৰ গাঁৱলৈ গৈছিলোঁ মই। আহোঁতে তহঁতৰ ঘৰতো সোমালোঁ। বোলো আগতীয়াকৈ কৈ থৈ যাওঁ তৰালীক সময়ত পঠিয়াই দিবলৈ। পিছে পিতায়ে মোক বেলেগ এটা কথাহে ক'লে দেখোন। কি ক'লে পিতায়ে? জোনালীৰ মুখত প্ৰশ্নবোধক চিন্তা এটা স্পষ্টকৈ দেখা গ'ল এইবাৰ। পিতায়ে ক'লে, তৰালীক হেনো মোলৈ দিয়াৰ কথাই ভাবিছে তেওঁ। লগতে ক'লে, তৰালী এইখন ঘৰলৈ আহিলে তোৰ লগ এটা হ'ব বুলি। তাতে এনে সময়ত মানুহৰো দৰকাৰ হয়। ঘৰৰ মানুহ সদায় ঘৰৰে, বাহিৰৰ মানুহৰ ওপৰত সকলো ভৰসাটো কৰিব নোৱাৰি। ৰাকেশৰ মুখত এনে কথা শুনি জোনালীৰ মুখৰ মাত ধৰিল। হওঁতেতো তাইও নিজৰ দেউতাকেও 3জনী অনা, সেইবুলি নিজৰ মানুহটোক লোকৰ লগত কেনেকৈ ভাগ কৰে তাই। লাগিলে যিমানে আপোন ভনী নহওক কিয়।
বিয়া কৰাই অনাৰ পিছত হ'বতো সতিনীয়ে। অৱশ্যে ঘৰখন চাবলৈ মানুহ লাগে, সেয়া তাইও জানে। তাই ভাবিছিল যিহেতু গৰু গাই চাবৰ বাবে হালোৱা ল'ৰাটো আছেই, এতিয়া গাঁৱৰে জেতুকী বাইৰ লগতে আৰু দুগৰাকী মহিলা আহে ঘৰুৱা কাম-বনত সহায় কৰিবলৈ বুলি। তাৰোপৰি আয়ে চৰু চম্ভালি আছে, গতিকে কেঁচুৱাটি জন্ম দি এমাহ অসুচত সোমাই তাই আকৌ ঘৰখন ধৰিব পাৰিব। তেতিয়া কেঁচুৱা আইতাকে চাব। তাই সময়ত বিয়াখন নিলেই হ'ল। কিন্তু এইকণ সময়ৰ সুবিধাৰ বাবে যদি সতিনী গোটাই অনা হয়, তাইতো গোটেই জীৱনটো নিজৰ মানুহজনক সেইজনীৰ লগতে ভাগ বতৰা কৰি থাকিব লাগিব। ৰাকেশৰ মুখেৰে ওলোৱা এই কথাবোৰ জুইৰ কাণত পৰিবলৈ বৰ বেছি পৰ নালাগিল। তেওঁ চিধাই পুতেকক মাতি সোধালে, তই কি ভাবিছ ৰাকেশ? মোৰ কোনো আপত্তি নাই। ৰাকেশৰ এই স্পষ্ট উত্তৰ দয়াখনৰ সিপাৰৰ পৰা কিন্তু জোনালীয়ে ধুনীয়াকৈ শুনি থাকিল। তাই আচৰিত হ'ল এইবাৰ। এইজনেই সেই ৰাকেশ নে যে তাইক নাপালে দয়াঙত জাপ দিম বুলি কৈছিল। একেবাৰে সৰুকৈ মৰম এটা কৰি জোনালীৰ আপোন ভনী তৰালীক ৰাকেশলৈ বুলি অনা হ'ল। জোনালীৰ কোঠাৰ কাষৰ কোঠাটোত 9 ছোৱালীক দিয়া হ'ল। ৰাকেশ এতিয়াৰ পৰা এই দুয়োটা কোঠাৰ নৈশ বাসিন্দা হ'ব। ইপিনে শাহুৱেকে নিজৰ খোৱা পাতি ৰান্ধনি ঘৰৰ কাষলৈ নিলে, মানে চোতালখনৰ সিটো ফাললৈ। এইটো ঘৰত থাকি গ'ল মাথো ৰাকেশ, জোনালী আৰু তৰালী। আজি ৰাকেশ আৰু তৰালীৰ ফুলসজ্জাৰ নিশা। সময়ত ৰাকেশ গৈ তৰালীৰ কোঠাত সোমালগৈ। কাষৰ কোঠাত ৰাকেশৰে 7মহীয়া সন্তান পেটত লৈ অকলে অকলে পৰি থাকিল জোনালী। নিশা গভীৰৰ পৰা গভীৰ হৈ আহিল, কিন্তু জোনালীৰ চকুলৈ টোপনি অহাৰ কোনো লক্ষণে দেখা নিদিলে। এসময়ত হয়তো চোতালৰ সিপাৰৰ ঘৰটোৰ কোঠা এটাত শাহুৱেকেও টোপনিত লালকাল দিলে, কিয়নো এইকেইদিনৰ সকলো কামটো অকল শাহুৱেকেই কৰি গৈছে। তাইক একো কৰিবলৈ নাই দিয়া, তেওঁ দেহত কষ্ট পায় বুলি। কিন্তু তাইৰ মনৰ কষ্টৰ কথা কিয় কোনেও অকণো নাভাবিলে। এগৰাকী নাৰী হিচাপে তাইৰ এই মনোকষ্ট মাকে বুজিব লাগিছিল, কিন্তু নুবুজিলে। শাহুৱেকেও বুজিব লাগিছিল, তেওঁ নুবুজিলে। আৰু ৰাকেশ, এই মানুহজনকনো আৰু কি ক'ব তাই? তাইহে গৰ্ভৱতী হৈছে, তেওঁতো হোৱা নাই। তেনেস্থলত তেওঁ কিয় সকলো ত্যাগ কৰিব জোনালীৰ লগ দিবলৈ বুলি? তাতে সদায় লগত থকাবোৰে এনেও আমুৱাই। জোনালীৰ দুচকুৰে পুনৰ লোটক বৈ আহিল। একেটা ঘৰৰ একেখন চালিৰ তলতে এজনী গৰ্ভৱতীয়ে ওৰে নিশাটো কান্দি কান্দি কটালে। অথচ সেই কোঠাটোৰ বেৰখনৰ সিপাৰে এহাল পুৰুষ নাৰী লিপ্ত হ'ল আদিম কামনা পূৰণত। অথচ সেইসকল কিন্তু জোনালীৰ বাবে কোনো পৰৰ লোক নাছিল। এজন যদি তাইৰ স্বামী আছিল, আনগৰাকী আকৌ তাইৰে নিজৰ ভগ্নী। এনেদৰেই দিনবোৰ আগুৱাই গ'ল। আজিকালিতো ৰাকেশ যেন পাহৰিয়ে পেলালে জোনালী নামৰ সত্তাটোক। মাথো নৱবিবাহিতাৰ নিচাত মচগুল হৈ কেৱল মাথো ঘৈণীয়েকক তৰালীতে আবদ্ধ হৈ পৰিল মন মগজুৰে। তই আকৌ কিয় কান্দিছ? তোক মোৰ মানুহজনে আনোতে মোক কন্দা দেখিছিলি, এতিয়া তেওঁক তয়ো আমোৱালি, সেয়ে আকৌ বিয়াৰ কথা মন মেলিছে। পুৰুষ মানুহ মন গ'লে 10 জনী আনিব পাৰে, তাতে তই এতিয়া গা ভাৰী তিৰোতা। মোৰো কেঁচুৱাৰ মোটা কাপোৰ সলাওঁতে ৰাতিটো যায়, গতিকে তেওঁ আন কাৰোবাক আনিব বিচাৰিছে, আনিবলৈ দে। সতিনীৰূপী বায়েক জোনালীৰ কথাত তৰালী চুপ হৈ ৰ'ল। এইবাৰ এৰা, এতিয়া তাই কান্দি কাটিনো কিটো পাব? জোনালীয়ে তৰালীলৈ চাই পুনৰ ক'লে, চা ভনী, আমি হ'লো মাইকী জাত। আমাৰ বাবে মাথো এজনেই, কিন্তু পুৰুষ হোৱাৰ বাবে পিতাইও আনিছিল 3 জনীকৈ তিৰোতা বিয়া কৰাই, শহুৰেও আনিছিল 2 জনী, আৰু এতিয়া মানুহজনৰো হ'ব 3 জনী।
এনেও আমাৰ সমাজখনটো পুৰুষতান্ত্ৰিকেই। আগৰ ৰজা মহাৰাজেও বহুজনীক বিয়া পাতি ৰাণী কৰিছিল। গতিকে এয়া যুগ যুগ ধৰি চলি থকা এটা নিয়ম, য'ত মাইকী মানুহৰ চকুলৰ কোনো মূল্য নাই। মই গৰ্ভৱতী হৈ থাকোঁতে তই জানো এবাৰ ভাবি চাইছিলি তোৰ এনে আগমনে মোৰ কি অৱস্থা কৰিছিল? এতিয়া আকৌ একেটাই হ'বলৈ গৈ আছে। আচলতে দুখ পুৰুষৰ নহয়, দুখ আমাৰবোৰৰ গাতহে। কিয়নো আমি মাইকী মানুহখিনিয়ে ইজনীয়ে সিজনীৰ দুখ নুবুজো, আৰু পুৰুষ জাতিটো স্বভাৱতে হ'ল বহুগামী। হয়তো ক'ৰবাত কোনোজনে নিজ পত্নীৰ শৰীৰক গুৰুত্ব নিদি কেৱল মাথো মনটোকহে ভাল পাব পাৰে। তেনে ক্ষেত্ৰত সেইজনৰ বাবে পুনৰ বিবাহৰ প্ৰশ্ন নাহে কোনোকালে। কিন্তু এনে পুৰুষ পাবলৈ বহুত কঠিন। মই যেতিয়া এইজনক ভাল পাই আছিলোঁ তেতিয়া ময়ো ভাবিছিলোঁ এইজনেই তেনে এজন পুৰুষ বুলি। কিন্তু ক'তা, তেওঁতো মই ভবাৰ দৰে নোলাল। এয়া এপাচি শাকত এটা জলকীয়াৰ দৰেহে। বহুদিনৰ পৰা মনত সাঁচি ৰখা সুখ দুখৰ উদ্গিৰণ হ'ল জোনালীৰ আজি। মনটোৱে যেন আজিহে অলপ শান্তি পালে তেনে লাগি আহিল জোনালীৰ। আজি ৰাকেশ তৃতীয়বাৰৰ বাবে দৰা হৈ ওলাই গৈছে। উভতি আহোঁতে লগত আৰু এজনী ভনীয়েকক লগত লৈ আহিব তেওঁ। আৰু আগৰ কেইবাবাৰৰ দৰে মাকে পুনৰ আদৰি আনিব নবোৱাৰীক। আৰু ইচ্ছা থাকক বা নাথাকক জোনালী আৰু তৰালীয়ে আদৰি ল'ব লাগিব সেই নতুন সতিনীয়েকগৰাকীক। জোনালীৰ কেঁচুৱাকণৰ বয়স 1.5 বছৰ হৈছে। তৰালীৰ আকৌ গা নোধোৱা 3 মাহেই হ'ল। হয়তো বছৰটোৰ ভিতৰত নতুন গৰাকীও সুখবৰ জনাব। সুখী হ'ব শাহুৱেক। কিয়নো ইমান ডাঙৰ মাটি বাৰী ভোগ কৰিবলৈ মানুহ লাগে, আৰু মানুহ এনেদৰে বাঢ়ে এটা পৰিয়ালত। কিন্তু এজন মানুহ পুৰুষক লৈ ঘৈণীয়েকহঁতে কেনেকৈ খাইছে, কেনেকৈ মানুহজনক ভাগ বতৰা কৰি লৈছে, ইয়াৰ খবৰ জানো কোনোবাই ল'ব? কোনোজনীয়ে দুখ কৰিলে ক'ব মাইকী মানুহৰ জীৱনে এনেকুৱা সহিব লাগিব। আকৌ কোনোজনীয়ে যদি প্ৰতিবাদ কৰে তাই হৈ পৰিব সতিনীৰ লগত মিলিব নোৱাৰা তিৰোতা। মুঠতে যিয়ে নহওক দুখ কিন্তু সদায় মাইকী মানুহৰ গাতে হ'ব। কোনেও কিন্তু এবাৰৰ বাবেও ভাবি নাচায় নতুন ঘৈণীয়েকক পাই পুৰুষজনে আগৰ কেইজনীৰ প্ৰতি কেনে আচৰণ কৰিছে। তেওঁলোকে কেৱল মাথো পুৰুষ হোৱাৰ বাবে দুখ থাকিলেও দোষী সাব্যস্ত হোৱাৰ পৰা সাৰি যায়। ঠিক দুকমুকালিতে দৰা ঘূৰি অহাৰ শব্দ শুনিলে জোনালীয়ে। ল'ৰাকণক মাহীয়েকৰ ওচৰতে শুৱাই তাই এবাৰ ওলাই গ'ল। শাহুৱেকে দুজনীমান আয়তীক লগত লৈ ন কইনাক আদৰি আনিলে। তৰালীৰ কোঠাৰ কাষতে সজা নতুন কোঠাটো এইবাৰ সৰু বোৱাৰীকক দিলে শাহুৱেকে। সময়ত সকলো ঘৰা-ঘৰি হ'ল। জোনালীও আনদিনাৰ দৰে কামত লাগিল। তাই জানে যিমানেই যি নহওক তাইয়ে ঘৰখনৰ ডাঙৰ বোৱাৰী। তাইৰ হাততেই সকলো চাবি কাঠি দি থৈছে শাহুৱেকে। গতিকে কাম থকালৈকে কৰি যাব লাগিব তাই। গিৰিয়েকে লাগিলে যিমানজনীয়ে নানক, ঘৰখনৰ এই দায়িত্বত মাথো তাইহে আছে। অৱশ্যে তাই কামৰ বাবে আন কাৰোবাৰ মুখলৈ চাই থকা বিধৰ তিৰোতা নহয়। সদায় নিজে কৰিয়ে খাইছে আৰু পৰালৈকে কৰিয়ে খাব। অৱশ্যে সতিনী হিচাপে ভনীয়েক তৰালীক তাই ঠিকেই পাইছে। যি কৰিবলৈ কয় তাকে কৰে তাই। এক সমীহ কৰি চলে তাই সদায় বায়েকক। গতিকে লোকে দেখাকৈ কেতিয়াও একো কাজিয়া হোৱা নাই তাহাঁতৰ মাজত। এইগৰাকীও তেনেধৰণৰ হ'লে ভাল হয়, নহ'লে ঘৰ গুচি বাহতল হ'ব। অৱশ্যে ভনীয়েকৰ লগত জোনালীৰ কোনো মত বিৰোধ নোহোৱাৰ আন এটা কাৰণো নথকা নহয়। তৰালীক অনাৰ দিন ধৰি কোনোদিনেই জোনালীয়ে মানুহজনক বিচৰা নাই। তৰালীৰ লগতে থাকিবলৈ বুলি এৰি দিলে তাই মানুহজনক সদায়ৰ বাবে। প্ৰকৃততে ৰাকেশৰ দ্বিতীয় বিবাহৰ দিন ধৰি জোনালীৰ মন মগজুৰ লগতে কোঠাৰ পৰাও ৰাকেশ নোহোৱা হ'ল। এতিয়া তাই যি কৰিছে জুৰি শইকীয়াৰ ডাঙৰ বোৱাৰীয়েক হিচাপেহে কৰি গৈছে। ৰাকেশৰ
সৰু ঘৈণীয়েক যি আঠমঙলা খাবলৈ বুলি মাকৰ ঘৰলৈ গ'ল, পুনৰ ঘূৰি নাহিল আৰু মাকৰ ঘৰৰ পৰাই পলাল আগৰ প্ৰেমিকৰ লগত। ৰাকেশৰ অন্তৰত যেন জুইহে লাগিল। তেতিয়াৰে পৰা গোটেইখন তালফাল লগাই ফুৰিছে সি। শাহুৱেকে খবৰ ল'বলৈ অহা মানুহবোৰৰ মুখৰ খজুৱতি মৰাতে ব্যস্ত আছে, কিন্তু জোনালী সদায়ৰ দৰে ঘৰখনক পৰিচালিত কৰাত ব্যস্ত হৈ আছে। ল'ৰাকণক মাহীয়েকৰ কোলাত দি খবৰ ল'বলৈ অহা লোকসকলক চাহ তামোল দিছে। পথাৰৰ ৰোৱনীলৈ বুলি ভাতৰ টোপোলা বান্ধিছে। হালোৱা ল'ৰাটোকো ভাত দিছে। মুঠতে ভীষণ ব্যস্ততাই। তৰালিৰ গাত যিহেতু লেঠা, লগতে গিৰিয়েকে এনে কাণ্ড কৰা দিন ধৰি মনো বেয়া, সেয়ে তাই ভাগিনটোৰ লগতে সময় পাৰ কৰিবলৈ পাই ভালেই পাইছে। তাৰোপৰি আজিকালি তাই বায়েকৰ ওচৰতো বৰ অপৰাধ বোধ কৰে। যিমান যাতনা তাই বায়েকক অজানিতে দিছিল, সিমান আজি তাই নিজে ভুগি আছে। কিন্তু তাই আচৰিত হয় এয়া ভাবিহে, মাক অথবা শাহুৱেকহঁতে কেনেকৈ এনেবোৰ কথাত সহজে লৈ যায়। তেওঁলোকে নিজেওতো সতিনীৰ ভাত খাই আহিছে এসময়ত, তেনেহ'লে তেওঁলোকেও এনে এটা দিন পাৰ কৰিছে নিশ্চয়। ইমান যন্ত্ৰণাদায়ক নিজৰ মানুহজনক আনৰ লগত ভাগ বতৰা কৰাটো, সেয়া জানিও কিয় বাৰু নিজৰ যি বোৱাৰীলৈও সতিনী গোটাই আনিছে তেওঁলোকে? নে ইয়াৰ আঁৰত কেৱল মাথো বংশবৃদ্ধিৰ মূল কাৰণ হৈ থিয় দি আছে? কথাবোৰ ভাবিও তাই উৰ নাপায়, অথচ নভবাকৈয়ে থাকিব নোৱাৰে তাই। চাওক, আপুনি আইৰ কথা মানি লওক। যোৱাজনীতো গ'লেই, এতিয়া তাইৰ নাম লৈ হুলস্থুলখন কৰি থাকিলেতো তাই ঘূৰি নাহে। জুৰিৰ কথাত সন্মান নোহোৱাত জোনালীয়ে অৱশেষত মুখ খুলিলে গিৰিয়েকৰ আগত। তই কি বুজিবি মোৰ মনৰ যন্ত্ৰণাক? এইবুলি ৰাকেশে ক'বলৈহে পালে। জোনালীৰ অন্তৰত সুপ্ত অৱস্থাত থকা ক্ষোভৰ বিস্ফোৰণ ঘটিল লগালগ। এৰা, আপুনি ঠিকেই কৈছে। মই বুজি নাপাম আপোনাৰ এই যন্ত্ৰণাক, আৰু বুজিমনো কিয়? আপুনি পাইছিলেনে বুজি? জোনালীৰ মুখত এনে কথা শুনি ৰাকেশ আচৰিত হ'ল এইবাৰ। তই কি কৈছ এইবোৰ? সি পুনৰ সুধিলে তাইক। মই যি কৈছোঁ সকলো সত্য কথাই কৈছোঁ। যিদিনা আপুনি আইৰ আগত আপোনাৰ দ্বিতীয় বিবাহত আপোনাৰ কোনো আপত্তি নাই বুলি কৈছিল, সেই সময়ত মোৰ অন্তৰত জ্বলি থকা জুইকুৰাক আপুনি দেখিছিলনে? য'ত আপুনি মোক বুজি নাপালে, তেনেস্থলত মই বুজাৰ প্ৰশ্নই নাহে। খঙত ফুঁপাই উঠিল জোনালী এইবাৰ। কিন্তু মইতো প্ৰথমতে তোকে আহি কৈছিলোঁ, তই আপত্তি নকৰাতহে আইক কওঁ তেনেকৈ। মই কি বুলি আপত্তি কৰাটো বিচাৰিছিল আপুনি? এইবোৰ কথা মানুহে মুখেৰে ব্যক্ত কৰা কথা নেকি? আপুনিচোন বিয়াৰ আগতে মুখ নাপালে দয়াঙত জাপ দিম বুলি কৈছিল। তেনেস্থলত আপোনাৰ ইমান মৰমৰ মানুহজনীক আপুনি নিজেই যেতিয়া ঠেলি দূৰ কৰিব খুজিলে, মই আকৌ কিয় বাধা দিম? মোৰো নিজা বুলিবলৈ কিবা এটা আছে। সদায় জুখি মাখি কথা কোৱা জোনালীৰ মুখত এনেবোৰ কথা শুনি ৰাকেশৰ লগতে শাহুৱেকেও নিতাল মাৰিল। আৰু শুনক, কেৱল যে পুৰুষৰে আমোৱাব লাগে এইবুলিতো কোনো কথা নাই। এতিয়া আপোনাৰ নতুন ঘৈণীয়েও আপোনাক আমোৱালে, সেয়ে তাই পুনৰ বিয়াত বহিল, যেনেকৈ আপোনালোক পুৰুষসকলে বহে বাৰে বাৰে বিবিধ অজুহাত লৈ, নহয় জানো? আৰু অতি দুখৰ কথা, আমাৰে আপোন মাইকী মানুহ কিছুমানেই আপোনালোক পুৰুষসকলৰ এনে কামত হাত উজান দিয়ে। তেওঁলোকে পাহৰি যায় নিজে সতিনী ভাত খোৱাৰ যন্ত্ৰণাখিনিক। কোনো কথা নাই, আজি এই আপোনাক এৰি বেলেগলৈ গ'লগৈ। বিচাৰিলে সপ্তাহটোৰ ভিতৰতে আপুনিও আৰু এজনী আনিব পাৰিব। অতসোপা মাটি সম্পত্তি থকা লোকলৈ কোনেও ছোৱালী নিদিওঁ বুলি নকয় নে কি কয় আই? জোনালীয়ে এইবাৰ জুৰিলৈ চাই সুধিলে। তেওঁ মাথো লাগি তাইলৈকে চাই ৰ'ল বহুপৰ। ভিতৰৰ পৰা ভনীয়েকেও বায়েকৰ সকলো কথা শুনি আছিল। তাই ধৰিব পাৰিলে যে
তাইৰ বায়েক আৰু আগৰ বায়েকজনী হৈ থকা নাই। তাই ইতিমধ্যে কালী ৰূপ ধাৰণ কৰিছে। ভয়তে তাই ঠক ঠককৈ কঁপিবলৈ ধৰিলে এইবাৰ। আজি এই কাহিনীটো চাই আপোনালোকে কেনে পালে? যদি কাহিনীটো শুনি ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।